কবিতাৰ শিৰোনাম বিৰহাৰণ্য। কবি হীৰকজ্যোতি শৰ্মা। বিৰহাৰণ্য। অৰণ্যখন এতিয়া আৰু তাত নাই। তাৰ ঠাইত গঢ়ি উঠিছে বিৰহ নামৰ এটি বিশাল অট্টালিকা। বিষাদ বেদনা তাৰ স্থায়ী বাসিন্দা। অৰণ্যখন এতিয়া আৰু তাত নাই। কিমান ভৰণ আছিলে অৰণ্যখন। কত প্ৰেমিক চৰাই আহি জিৰণি লৈছিল হৃদয় নামৰ গছজোপাত। মৰম নামৰ লতা এডালে সকলোকে আৱৰি ৰাখিছিল। পিছে প্ৰতিটো প্ৰেমিক চৰাই অকণ অকণকৈ খুটি খাইছিল গছজোপাৰ প্ৰতিটো ডাল, প্ৰতিটো পাত। আৰু আজি হৃদয় নামৰ গছজোপাৰ অৱশিষ্ট অংশতেই গঢ়ি উঠিছে বিষাদ বেদনাৰ স্থায়ী ঠিকনা। অৰণ্যখন এতিয়া আৰু তাত নাই। তাৰ ঠাইত গঢ়ি উঠিছে বিৰহ নামৰ এটি বিশাল অট্টালিকা।